নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম পাঠ কৰিবলৈ লৈছো কবি নবা কুমাৰ ডেকাৰ কবিতা শেষ ঠিকনা। নিয়ৰ সিক্ত ধৰিত্ৰীৰ বুকুত নাই আজি প্ৰেমাশ্ৰুৰ অঞ্জলি। মহাপ্ৰলয়ত বন্দী আজি আধুনিক মানৱ। বন্দীৰ পোতাশালত মাথো চিঞৰিছে আতংকত কেৱল মুক্তিৰ বাবে। হিংসা হত্যা অপহৰণৰ আখৰা গৃহত মঞ্চস্থ হৈছে আজিৰ নাট আতংকবাদ, য'ত শুনিছো মাথো নীৰৱ হৃদয়ৰ সংলাপ। হেৰুৱা গীতৰ ঝংকাৰত সুৰ ধ্বনিত হ'ল কেঁচা তেজৰ গান, মৃত্যুৰ গান। বিবেকক এবাৰ সুধিবৰ মন যায়, নৰপিশাচবোৰৰ হৃদয় আছেনে নাই? কেঁচা তেজৰ গোন্ধত মানৱতাৰ শেষ ঠিকনা বিচাৰিম কেতিয়া? অশ্বমেধৰ খুৰা আমি থমকি নৰওঁ আজি। ঘাত প্ৰতিঘাতৰ প্ৰাচীৰ ভাঙি যাম আমি আগুৱাই। পোহৰৰ শেষ ঠিকনাত জিৰাব বিচাৰোঁ। কাল ৰাত্ৰিৰ বহু বন্ধনত নকৰোঁ কেতিয়াও আত্মসমৰ্পণ। জাতিক জগোৱা অংগীকাৰ লৈ শান্তিৰ বীজ সিঁচিম। সন্ত্ৰাসবাদ হুঁচিয়াৰ হোৱা, ভাতৃত্বৰ বিশাল এনাজৰীৰে গাঁঠি যাম শান্তিৰ দীঘল মালা। চিফুঙৰ সুৰত গীত ৰচিম, ঢোল পেঁপা গগনাটো সুৰধ্বনি তুলি গাই যাম মানৱতাৰ গান। শূন্যতাৰ শুকান নিশ্বাস লৈ আৰ্তনাদ নকৰোঁ, প্ৰতিধ্বনিত হওক আজি মানৱৰ কোমল হৃদয়ত শান্তিৰ মিঠা সুৰ।